নমস্কাৰ মই ৰাকেশ আজি হেমু নাই সো সন্ধিয়াৰ বাতৰি মই পাঠ কৰিম তাৰ কিবা এটা হৈছে হাগা হৈছে বোলে তাৰ গম পোৱা মতে তাক জেএমচি কলেজত ভৰ্তি কৰা হৈছে হয় এটা ব্ৰেকিং নিউজ আমাৰ লামডিঙৰ পৰা ফৰকাটিঙলৈ গৈ থকা মালবাহী কেৰুণ্ডা দলে হঠাৎ বেৰাখনত খুন্দা মাৰি বেৰাখন ভাঙি পৰিছে আৰু কেৰুণ্ডা দল আঘাতপ্ৰাপ্ত হৈছে আমি কেৰুণ্ডা দলক এতিয়া এম্বুলেন্সত 108ত জেএমচিলৈ নিয়া হৈছে হয় ৰাইজ সেই দৃশ্য আমাৰ আজি হাৰেজে দেখুৱাব হয় হেল্ল' হয় হাৰেজ আপুনি ক'ত আছে হয় আপুনি পোনপটীয়া ঘটনাটো আমাৰ ওচৰত দাঙি ধৰিব হয় ধৰক আপোনালোকে চাই আছে এইখন বেৰতে লামডিঙৰ পৰা ফৰকাটিঙলৈ অহা ট্ৰেইনখনে মানে মালবাহী ট্ৰেইনখনে ইয়াতে খুন্দা মাৰিছিল আৰু তেওঁলোকক বৰ্তমান এইমছত ভৰ্তি কৰা হৈছে আপোনালোকক সবিশেষ তথ্য জনাৰ আগতে আমাৰ নেটৱৰ্ক কানেকশ্যনটো গুচি গ'ল তাৰ বাবে আমাক ক্ষমা কৰি দিব হয় ব্ৰেকিং নিউজ আমি গম পোৱা মতে ডিব্ৰুগড়ত এটা দমৰা গৰু গাখীৰ দিছে সেই গাখীৰ হেনো খালে কৰোণা আক্ৰান্ত কৰিব নোৱাৰে হয় আমি গম পোৱা মতে সেই দমৰাৰ যদি গাখীৰ আপোনালোকে খাব পাৰে তেনেহ'লে কৰোণাৰ আক্ৰান্ত নহয় সেই দমৰাৰ গাখীৰৰ লিটাৰ বৰ্তমান 1 লাখ টকা কৰি আছে মালিকে কিন্তু কোনো মানুহে খাব বিচৰা নাই কাৰণ বিশ্বাস কৰিব পৰা নাই হয় আমাৰ কেমেৰা পাৰ্চন টিলিঙাৰ সৈতে হয় টিলিঙা আপুনি ক'ত আছে হয় আপুনি ডিব্ৰুগড়ত আছে হয় আপুনি পোনপটীয়া বস্তুটো আমাৰ আগত দাঙি ধৰি হয় দৰ্শকসকল এইটো দমৰা গৰুৱে আজি 3 লিটাৰকৈ গাখীৰ দিছে মই কেমেৰা পাৰ্চন নীলোৎপলক দেখুৱাবলৈ কৈছোঁ এই গৰুটো অলপ আগুৱাই আহিব কেমেৰা পাৰ্চন এই গৰুটো 3 লিটাৰকৈ গাখীৰ দিছে কিন্তু কাকো এতিয়া বৰ্তমানলৈকে পাত্তা দিয়া নাই তাৰ দাম বহুত উঠি গৈছে 1 লিটাৰ গাখীৰত বৰ্তমান 1 লাখ টকা কিন্তু মালিকেও দিব খোজা নাই কেমেৰা পাৰ্চন নীলোৎপলক অলপ ভালকৈ দেখুৱাব কৈছোঁ দৃশ্যটো হয় এজন আমাৰ বিখ্যাত মানুহক লগ পাইছোঁ কেমেৰা পাৰ্চন নীলোৎপলে কেমেৰা পাৰ্চন মোক দেখি দিলে হ'ল এইজনে এই গৰুটোক লগ পাইছিল হয় মই গম পোৱা মতে এই গৰুটো 3 লিটাৰকৈ দমৰা গৰুটোৱে 3 লিটাৰকৈ গাখীৰ দিয়ে এই গাখীৰ হেনো খালে কৰোণাৰ পৰা হাত সাৰিব পাৰিব হয় এইখিনিয়ে এইখিনি হয় হেল্ল' হয় নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈছে তথাপিতো আপোনালোকক দৃশ্যটো দেখুৱালোঁ ধন্যবাদ কেমেৰা পাৰ্চন নীলোৎপলক হয় টিলিঙা হয় আপোনাৰ পৰা এইখিনিতে আমি সামৰণি মাৰিছোঁ হয় ধন্যবাদ হয় তো ব্ৰেকিং নিউজ আপোনালোকৰ মাজত লৈ আহিছোঁ মই ভমলা হাতীত এটা হাতী আৰু মাখিৰ সংঘৰ্ষত হাতীটো আঘাতপ্ৰাপ্ত হৈছে হাতীটোক এতিয়া দিল্লী এইমছত নিয়া হৈছে আমাৰ বহু আমেৰিকা চাইনা উত্তৰ কোৰিয়া বহু জাগাৰ পৰা আমাৰ হাতীটোৰ কাৰণে চিকিৎসাৰ কাৰণে ডাক্তৰ অনা হৈছে নৰেন্দ্ৰ মোদী ডাক্তৰ বহু আনিছে কিন্তু হাতীটো বাচাব পৰা নাই আমাৰ এইখিনি দৃশ্যসমূহ সকলো দৃশ্যবোৰ দেখুৱাব আমাৰ নগেনে হয় নগেন হেল্ল' নগেন হয় নগেন আপুনি ক'ত আছে হয় আপুনি পোনপটীয়া প্ৰশ্নটো আমালৈ দেখুৱাব হয় ধৰক আপোনালোকে দেখিবলৈ পাইছে এই অলপৰ আগতে আমাৰ এইমছৰ পৰা খবৰ আহিছে যে তেওঁ মানে হাতীটো মৃত্যুবৰণ কৰিলে আৰু এইখিনি জেগাতে তেওঁ মানে জীৱনৰ শেষ যিটো হাগিছিল এইখিনি ঠাইতে হাগিছিল জীৱনৰ শেষ যিটো মল মূত্ৰ এইখিনিতে প্ৰদান কৰিছে এইখিনি আপোনালোকে দেখিবলৈ পাইছে কেমেৰা পাৰ্চন নীলোৎপল দেখুৱাই দিয়ক এইখিনিতে আমাৰ দাদাই এইখিনি দেখিছিল আৰু তেখেতে আপোনাক ক'ব দাদা কান্দিছে নাকান্দিব দাদা বাকীখিনি যিখিনি হৈছিল সেইখিনি সবিশেষ জনাই থকা নীলোৎপল শৰ্মাক মই পুৰা দৃশ্যটো দেখা নাই কিন্তু হাতীটো বিশিষ্ট ব্যক্তিৰ নিচিনা আছিল হাতীটো বহুত দুখ পাইছোঁ হাতীটো মৰাৰ ওপৰত এইমছত মৰিছে এইমছখন ক'ত আছিল নো এইমছখন মই অলপ চাৰ্চ কৰিব লাগিব ৰ'ব মোবাইলটো আনিছোঁ ৰ'ব চাই লওক হাতীটো আমাৰ ঘৰৰ ডেড বডিটো আহি পোৱা নাই কেতিয়া পাৰিব মই বহুত দুখিত মই যে ব্ৰইলাৰ মাংস অলপ আনি থৈ দিছিলোঁ তাকে খাম বুলি ভাবিছিলোঁ আমাৰ দাদা দেখিবলৈ পাইছে কান্দি আছে গুখিনি চাইছে কান্দি আছে কাৰণ যিহেতু হাতীটো আমাৰ লগত উপস্থিত নাই তেখেতে মৃত্যুবৰণ কৰিলে আজিৰ আমি ইমানতে সমাপ্ত কৰিলোঁ কেমেৰা পাৰ্চন নীলোৎপল শৰ্মাৰ লগত মই নগেন হয় আপোনাৰ পৰা এইখিনিতে আমি সামৰিছোঁ হয় ধন্যবাদ হয় নমস্কাৰ আজি সন্ধিয়া বাতৰি ইমানতে সমাপ্ত কৰিছোঁ আৰু এবাৰ মই ঘোষণা কৰি দিওঁ আজি বাতৰিসমূহ এনেকুৱা ধৰণৰ হাতী আৰু মাখিৰ সংঘৰ্ষত হাতীটো আঘাতপ্ৰাপ্ত
লামডিঙৰ পৰা ফৰকাটিঙলৈ গৈ থকা এখন মালবাহী কেৰুণ্ডাই হঠাৎ বেৰাখনত খুন্দা মাৰি কেৰুণ্ডাডাল বহু আঘাতপ্ৰাপ্ত হৈছে আৰু বেৰাখনো বহু হালি গৈছে হয় আৰু এটা আমাৰ পোনপটীয়া ব্ৰেকিং নিউজ হৈছে হয় দমৰা গৰু এটা ডিব্ৰুগড়ত আমি গম পোৱা মতে দমৰা গৰু এটা গাখীৰ দিছে হয় দমৰা গৰু এটা গাখীৰ দিছে সেই গাখীৰ হানো খালে কৰোণাৰ পৰা হাত সাৰিব হয় আমি গম পোৱা মতে সেই গাখীৰৰ লিটাৰ বৰ্তমান 1 লাখ টকা হৈ আছে কিন্তু মালিকে দিবলৈ এতিয়াও খোজা নাই আৰু কাষ্টমাৰে কিনিব খোজা নাই কাৰণ বিশ্বাস কোনোই নকৰে হয় ৰাইজ দমৰা গৰু কেনেকৈ গাখীৰ দিব পাৰে হয় আমি এইখিনিতে লৈছোঁ সমাপ্ত আজি সন্ধিয়া বাতৰি ইমানতে ধন্যবাদ আমি আকৌ 9টা বজাত আকৌ পুনৰ বাতৰি পাঠ কৰিম ধন্যবাদ জয় অসম ফ্ৰেণ্ডছ আজি ফকতীয়া লাইভৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ তাৰ আগতে আপোনালোকক এটা মই ক্লিপ এইখিনিৰ শেষত দেখুৱাই দিম মানে সেই ক্লিপটো দিছে আমাক এছআৰ কমেডি ক্লাবৰ তেখেতে আমাৰ মানে চেনেলটো চাব দিছে তো তেওঁ কি ক'ব তেওঁক বহুতো থেংক ইউ দিছোঁ বহুত থেংক ইউ দিছোঁ তাক আমাক এই ভিডিঅ'টোত মানে কৈ দিয়াৰ বাবে আৰু বহুত বহুত ধন্যবাদ আৰু আমাক ছাপোৰ্ট কৰি যাব আৰু যোনে চাই আছে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ডেঞ্জাৰ ভিডিঅ' আহি আছে আমাৰ আৰু ভিডিঅ' আহি আছে এনেকুৱা ভিডিঅ' পাই থাকিব আপোনালোকে ধন্যবাদ জয় অসম এতিয়া ক্লিপটো চাই লওক বাই বাই তো যিয়ে নহওক কলজাৰ ভাই বোন ইয়াত ইউটিউব মাৰ্কেটত এটা নতুন চেনেল আছে ফকতীয়া ইউটিউব চেনেলটোক চবে ছাপোৰ্ট কৰিব এছআৰ কমেডি ক্লাবক যেনেকৈ ছাপোৰ্ট কৰিছে ফকতীয়া ইউটিউব চেনেলটোকো তেনেকৈ ছাপোৰ্ট কৰিব থেংক ইউ ছ' মাছ জয় অসম লাভ ইউ